কি এই ভাউলিয়াখনৰ হেৰি কিতাৰ পাৰ্টটো কোনে কৈছিল কিতাৰ পাৰ্ট কিতাৰ পাৰ্ট নাই নেকি এতিয়া নহ'ব এই আমাৰ কাকাহঁতে যে মাতছিল ভাউলিয়াখনত তাতে কিতাৰ পাৰ্ট আছে সেইখন বেলেগ নাটক কিজানি দে এইখনত মই কিতাক দেখা নাই নহয় কি হ'ব এই হেৰি এটা যি চৰে যি এই এনেকে যি সীতাক যি টানি লৈ যাওঁতে ঔষধটোৰ এটা দুয়েকে দেনাখন কাটি দিছিল আমাৰ নাটক সেইগিলা চৰে দৰে নাই সেইখন বেলেগ কিজানি দে এখন বেলেগ এই এতিয়া পিছে হেৰি আকা এই তিৰি হেৰি কেইটা আছে নো চৰিত্ৰ এটা হ'ল কুন্তি আৰু এটা হ'ল এই গান্ধাৰী আৰু এটা দ্ৰৌপদী আৰু কি জানো এই আমাৰ যি মাজুলীৰ পৰা মইনা সি একেবাৰে 3টা পাৰ্ট কৰিছে এই অৰ্জুনৰ লগত কিবা হেৰি দ্ৰৌপদী আকৌ যুধিষ্ঠিৰৰ লগত পাঞ্চালী আকৌ ভীমৰ লগত কিবা সেই যাজ্ঞখিনি বুলি কয় যাজ্ঞখিনি বৰ ধুনীয়া কৰে সি যি ধুনীয়াকৈ ৰং কৰি যায় নহয় চাই থাকিব লগা আমি যদি পাৰিলো হয় সেনেকুৱাকৈ কৰিব মোৰ বিৰাট ইচ্ছা যায় কিন্তু এতিয়া পাওঁ নে নোপোৱা কি ভাউলিয়াক যাবা মোৰ কাপোৰ লাগছিলে আমাৰ গাঁৱত ভাউলিয়া হোৱাই নাই ইবাৰে হ'ব এতিয়া একদম ভাল কাপোৰ পিন্ধি যাব পাৰিলে ভাল লাগিল কাপোৰ ভাউলিয়া চাবলৈ কাপোৰ এযোৰ কিনিছিলো হয় নেকি আজি পিছে কিয় পিন্ধি নাই দিয়া আকৌ দেখাই পালো হয় কাপোৰযোৰ আজি বা আকৌ কিয় পিন্ধো একেবাৰে সিদিনাই পিন্ধিম হয় নেকি তাৰপিছত ৰচোন তইনো ভাউলিয়ানো কি পাত লৈছা কোনে মই থিতৰাস্ত যা বেলেগ পাত আৰু বিচাৰি নাপালি ভীম অৰ্জুন ইমান ধুনীয়া ধুনীয়া পাত আছে এই বুঢ়া অনাথনৰ পাতটোহে বিচাৰি পালি এতিয়া মোক কাপোৰযোৰ কিংকে দেখা পাবি হ'ব দে কিমান আটা পাই থাকো আনি দিম নহয় মই ওলাই গেলিয়ে কাপোৰ আহিব মই জোৰ পাই নক আনি দিম তোক শুনছ চাওঁ এইফালে আছো কাপোৰ আনি দিবি নে হয়তো কৈছো বাৰু দিম নহয় মই ওলাই যাবার লগে লগে হেভেলছৰ মান পাই যাম তই ইমান চিন্তা নকৰবি আৰু দিনা পাবেহে লাগি তই ৰাতিহে পিন্ধিবি এতিয়া এটা কাম কৰছো তই এইটো লও একবাৰ দুখাখনৰ পাৰ্টটো মই ৰিহাৰ্চেল কৰোঁ মই মোৰখিনি কৈ যাম তই নিজৰ ইচ্ছামতে যি মন যায় তাকে কৈ যাবি কি কৰবা দে এইগিলা মই কৰিব নাইলা লাজে লাগে দেৱৈ কোনে দেখা পাব তই অকণমান সহায় কৰি দিব নোৱাৰ নেকি মোক ভাতত এখন দিছ নাই আকৌ কিয়া মাহি দেখা পাব বাইকখন নৰো মই একো নহয় দে একো নহয় দে দে চকাবেলাহে কৈছো এই ভাই মই কথা হয় দে নহয় দে এনেই মই তোক সঁচাকৈ চকাবেলাহে কৈছো গম পাইছ তোৰ পাতটো কি কৈছোন এইবাৰ সিদিনা গম পাবি নহয় সিদিনা গম পাবি এই আৰু হেৰি নহয় এই বোলে এতিয়া যদি তোক মই কওঁ কথাটো তই জাকা তাকা কৈ ফুৰবি আৰু চিয়াতিৰি মানুহ কথা জানাই ৰাখো মুখখন বিষৰ একেবাৰে হেৰি আওপাত চুপাত নকওঁ দে মোকনো সেইখিনিও বিশ্বাস নকৰা নে নহয় দে এটা কথা আৰু কি তহঁতৰ সৰু টৰ্চ আছে নে নাই সৰু টৰ্চ আছে কিয়া আছে মই এটা কথা ভাবছো গম পাইছ নে যেতিয়া মই ভাউৰিয়াত ওলাই থাকিম তই মোৰ গাৰ ফালে টৰ্চ মাৰি দিবি দিলি তই আহা বুলি গলি মোৰ গা হাতখন হ'ব আৰু মোৰ বাট কি ওপৰত যাব তই একে বল জমনি কৰি মাৰে খাই ভাতটি হন্তা বিকুদৰ আঠাৰ বইটা ভাতটি বস কৰি তই হাৰি যাম বুলি ভাবিছ আজি তোৰ নিস্তাৰ নাই পাপিষ্ট কি কৰি ভিক্ষি উঠা তই মোক পাৰবি হে মই তোক কৰাই দি পাই কুবাই কুকুবানি কি কৰি যুদ্ধ দে মইনা ৰাখোনে
এটা বৰ ডাঙৰ কথা হ'ল নহয় কি কথা আমাৰ ভদ্ৰেশ্বৰে এটা গান্ধাৰী পাঠটো নকৰা হ'ল নহয় কিয় সেই মুস্কিডাল কাটি ল'বলৈ কিবা তিৰি মোৱা হ'ব তাকে তিৰিটো কৈ আছে কি নকৰা হৈছে লাজতে মাই গড এইবিলাক কথা নে বাৰু আমিতো সদায় দাড়ি কাটো আমাক কোনে কৈছে তিৰি মোৱা বুলি তাকেতো পিছত ক'ত যায় এতিয়া মই বাতি খুৰা ঘৰত যাওঁ হয় নেকি ৰ মই সেই নৰণ কাটিয়া পৰা আহো যায় নৰণ কাই হয়তো কৰিব পাৰে মই সুধি আহো যা তই যাগে যা ঠিক আছে যা ভালকে পকাই দি একো নহয় যে দাদা দুৰ্যোধন বচোৱা কুন্তি পুত্ৰ ভীমা আজি মোৰ প্ৰাণ কাঢ়ি নিব দাদা এখন হাতে দিয়ে তই কাপোৰ খুলি দিয়া নাছিলি এতিয়া কোনে বচাব দাদা কুন্তি পুত্ৰ ভীমা আজি মোৰ প্ৰাণ কাঢ়ি নিব দাদা আজি তোৰ দাদা দুৰ্যোধন বচোৱা দাদা কি কৰিছে নিজৰ মানুহজনক এইবিলাক আমি আশাৰা কৈছোৱে সেই আশাৰাহে কৈছো ৰিহাৰ্চেলে কৰিছে মোৰ লাজে লাগিলে তোলা হালে একো নহয় দিয়ক ভালে কৰিছে মইনা আহিছো যেতিয়া কাম কৰো দে কি তোৰ বস্তু হৰণটো কৰি দিওঁ দে শাৰী লাগিব নহয় খুৰা মইনা মোৰ এখন আছে মুঠতে পুৰণা হৈছে একো নহয় পিন্ধবি একো নহয় ঐ মইনা মইনা ঐ হ'ল নে নাই হৈছে ৰ'ব আহোন খানা হেমন্ত এই বৰাবে দিয়া ফুলটো আনলো এতিয়া তই আনলি হয় কোনে বজাব এতিয়া এই পাঠ ক'ব নালগিলি ময়ে বজাব পাৰিলো আৰু এই বাকী তিনিটাখন মই এনেই হায়াৰ কৰিছো এই আকৌ ইমান পইচাও নাই নহয় টেক্সি দেখো কালেকশ্যন পাতি নাইয়ে খেতি কৰবাক লেকি আশা কৰিছিলো খুৰাটো যাওঁ আজি কোনে ৰক্ষা কৰিব দুৰ্পতি ক'ত গ'ল তোৰ সেই মহান সুন্দৰ অৰ্জুন ক'ত গ'ল তোৰ সেই মহাবাহুবলী কোনে ৰক্ষা কৰিব আজি টানিম নহয় সাঁচি কৰি তুমি তহঁতক তিল তিলকৈ হত্যা কৰিব কি কৰি মোক হত্যা কৰিব চাই ল'ম আজি চাই ল'ম মৃত্যু অনিবাৰ্য এৰি দে হাতৰ পৰা এৰি দে সেই সিফালে যাব কৈছিল নে তই যিদিনা কৈ গৈছিলি কবে বা হৈছে মই এতিয়া কবিছা ইতে আশাৰা কৰি আছিলা হ'ব দে মই কম দে গুৰু দ্ৰোণাচাৰ্য তোমালোকে চকু মুদি আছা কিয় তোমালোকে নয়ন ভৰি চোৱা এই দৃশ্য আকৌ গৌৰৱ ভৰি যাই তোমাকো হেৰুৱালে একেবাৰে জস্তুৱে নোহোৱা কৰি পেলালি আকৌ আশাৰা কৰিব পাৰিবি নহয় কিনো হ'ল এইটা হেৰি
ভকোৱে দেখোন এটা পাৰ্ট কৰিব খুজিছে আকা তই পাৰবি নহয় ভকৌ পাৰিম কাকা পাৰিম পাৰবি এই হেমন্ত হা কিবা কৰিব পাৰি নে ইয়াক তাকেতো চিন্তা কৰিছো এই খোলটোকে গতাও নেকি হে তই খোল বজাব পাৰবি পাৰিবি এ ইনকে হ'ব দে বজাইছো আছো তই যা যা বজাগে যা হ'ব যা টেনচন তাৰ পৰা আঁতৰ হ'ব পাৰো তই বৰকে কৈ আছে এই মোক দেছো ভালকে বজাগে জোনাক চেনেলৰ সমূহ দৰ্শকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ চিপাঝাৰৰ পৰা ইতিমধ্যে সম্প্ৰচাৰ হোৱা জোনাক চেনেলৰ চোৰৰ সংসাৰ ধাৰাবাহিকখন চাই আপোনালোকে নিশ্চয় খুব ভাল পাইছে আমিও দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু অনুপ্ৰাণিত হৈছোঁ আশা ৰাখিছোঁ আপোনালোকে আগৰ যিবিলাক খণ্ড আহি আছে সেইবোৰ আপোনালোকে অন্তৰেৰে আঁকোৱালি ল'ব আৰু আজি আমাৰ চোৰৰ সংসাৰৰ পঞ্চম খণ্ডটো ইতিমধ্যে আহিলে আৰু আমি আশা ৰাখিছোঁ এইটো আপোনালোকৰ সঁচাকৈ খুব ভাল লাগিব আৰু অনাগত দিনত আমি আপোনালোকক নতুন নতুন খণ্ডৰে আৰু অকণমান আগুৱাই লৈ যাম বুলি নতুন নতুন আমোদ দিব পাৰিম ৰস দিব পাৰিম বুলি আশা ৰাখিছোঁ পুনৰ কৈছোঁ আপোনালোকে এই খণ্ডটো চাব আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু পুনৰ আমাৰ এই খণ্ডবোৰ আপোনালোকে উপভোগ কৰিব ধন্যবাদ বাই পারে গালি লাগে কাপড় কানি বাতিকায় ওলাল রাতি 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 ধর 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 সুর গেল কাহি বাতি চোখ নীলা ধর হেলে ৰাইজৰ বস্তু নিজ চোৰা পাতে সংসাৰ ধৰ 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 সুৰ গেল কাহি বাতি চোখ নীলা ধৰ হেলে ধৰ 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 সুৰ গেল কাহি বাতি চোখ নীলা ধৰ হেলে